ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। আহিব কিমান ধুনীয়া যে লাগিব। আৰু ইয়াত এজন মানুহ এজন আছে, এনে মন্দিৰটো চোৱা চিতা কৰে। তেওঁক লগ পাইছোঁ, তেওঁৰ লগত অলপমান কথা পাতক, কেনে লাগিব চাওক আপোনালোকে। নমস্কাৰ। এই মন্দিৰটো আমি ইয়াতে বিশেষ পূজাৰী নাই, কিন্তু আমি লগ হৈ কিনে দুই এজনে লগ হৈ কিনে এনেকৈ সদায় সোমবাৰে চাকি জ্বলোৱা হয় বা ডেইলি চাকি জ্বলোৱা হয়। তেনেকৈ সোমবাৰে নাম প্ৰসংগ হয় আবেলি টাইমত, আৰু শিৱৰাত্ৰি আমি ইয়াতে ডাঙৰকৈ ধুনীয়াকৈ পতা হয়। এইটো আমাৰ মন্দিৰটো আছে ৪ৰ্থ অসম আৰক্ষী বাহিনীৰ কেম্পাছৰ ভিতৰত, চোৱাচিনী গেষ্ট হাউচ বুলি কয়, তাৰে ওচৰতে আছে মন্দিৰটো। আজি আপোনালোকক আবেলি দেখুৱাম এখেতৰ চেনেলত কেনেকৈ আমি নাম ধৰোঁ। চাব পাৰিব, অলপ সময় পাছতে আপোনালোকে দেখা পাবই সন্ধিয়া হোৱাৰ লগত। আৰু মন্দিৰটোৰ ভিতৰত আমি ধুনীয়াকৈ বনোৱা গৈছে। এতিয়া ধৰি লওক আমি ডেক'ৰেশ্যন অলপমান কৰি থৈ দিছোঁ, ৰং কৰোঁ নতুনকৈ। শিৱৰাত্ৰি আহিলে নতুন বছৰত নতুন ৰং কৰা হয়। তাৰপিছত ইয়াতে চাকি বন্তি সকলোৱে জ্বলাব পাৰে। শিৱৰাত্ৰিটো এনেকুৱাই, ইয়াতে জ্বলাই সকলোৱে আহি। আৰু মানুহ বহুত, মানে শিৱভক্ত বহুত আহে ইয়াতে, মহিলা হওক পুৰুষ হওক ডেকা লোক চাকি বন্তি জ্বলাবলৈ আশীৰ্বাদ বিচাৰি। আমি এবাৰ ভিতৰলৈ চাওঁ, ভিতৰত কি আছে। এয়া টিলিঙাটো ময়ো বজাই লওঁ। টিলিঙা মই বজাই দিছোঁ। ভিতৰৰ ভাগৰ মন্দিৰটো মেইন স্থাপনাটো। আপোনালোকে আহিব পাৰে ইয়াতে, আহিব সোমবাৰে কেতিয়াবা ইয়াতে আশীৰ্বাদ বিচাৰি। আৰু শুনিছোঁ বহুতো মুখৰ পৰা যে এই মন্দিৰটোত আহিলে বহুতে যিখিনি মানে মনৰ বাঞ্ছা লৈ আহে সেইখিনি পূৰণ হয়। ময়ো আহিলোঁ আজি মন্দিৰটোত, খুব নাম থকাৰ বাবে ইয়াতে এটা দলো আছে, নাম গোৱা দল এটা আছে। তেওঁলোকৰ লগত আজি নাম ময়ো ল'ম। কিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকক। মুরলি বজা হে পশু পক্ষী হবে মোৰ তুলিছা ও ফুলৰ গোপিনী আহে হে নপলীয়া ঐ প্ৰতিপুত্ৰ বাৰী ঐ পাহৰিয়ে যায় প্ৰেম ভক্তি কৰে কানাই কাষত পা
হে বৃন্দা ধন্যবাদ, বাই বাই। আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম।